সমগ্ৰ বিশ্বতে এতিয়া কৰোনাই মহামাৰীৰ ৰূপ লৈছে। কৰোনা আতংকৰ মাজতে আজি বিশ্বৰ বিভিন্ন প্ৰান্তত উদযাপন কৰে বিশ্ব পৰিৱেশ দিৱস। ইয়াৰে এক অংশ হিচাপে অৱনদী অঞ্চলৰ গ্ৰীণ নেচাৰ ৰাইজ ছ'চাইটিৰ উদ্যোগত বিলমুখ গাঁও পঞ্চায়ত আৰু লামুচুক হৰিয়নি TMPKৰ সহযোগত সামাজিক দূৰত্ব বজাই ৰাখি পালন কৰে বিশ্ব পৰিৱেশ দিৱস। ইয়াৰে এক বিশেষ প্ৰতিবেদন। এজোপা গছে অধিক অক্সিজেন বিৰোধী সে আগমছে মলুক টানি কিনমাল আছিল আপন সিলুরাক নুঙ্গা ngoluk konsol sa kamabo odong muilo dem buji mala kertelok tu singam kerpang lagi jitu poristiti murot ngolusilo bigyaniya kapo lula gitu sa agom kudu sa pinglena mager sam ger palagi aru sa ager sam ger pur bola green nature society rice lagi na okol yame ko kang nohoy adone ko kalok ke kinne minamudilo ko sa agom sam lubigela ngolu isinglena mager sam ger palagi eta nam ase Jadapayeng অকল কম চকং নহয় গোটেই ভাৰতবৰ্ষ ngolukকে Jadapayeng আমনাম কো মিসিং টানি কো আমনাম দম ngolu silo kinsudu এই কথা আধারণ উসি পুলিলে কথাম কলপ ngo silo ka longa sa marula ko da asina sa gela sa silo green nature rice society so ager tarusam ngo gerobom pamnamadu so akpinga holuk to kamna kumpat বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি সমূহ বিলমুখ বাসী ৰাইজ তথা অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গ্ৰীণ নেচাৰ ৰাইজৰ উদ্যোগত বুলি আশা কৰিছোঁ। লগতে আমি আজি গ্ৰীণ নেচাৰ ৰাইজৰ উদ্যোগত বিলমুখ পঞ্চায়তৰ সহযোগত আমি দলুং পৰিংকেবাঙৰ লগতে সকলো মিলি আজি বাসুদেৱ টানৰ পৰা আমি গছপুলি ৰোপণ কৰিছোঁ বুলি আমি মনে নহয় ইয়াক জীয়াই ৰখাৰো কিছু আমি কাৰ্যসূচী হাতত লৈছোঁ। যেতিয়ালৈকে গছ ডাঙৰ নহয় গছ জীয়াই নাথাকে তেতিয়ালৈকে আমি সেই কাৰ্যসূচী হাতত লৈছোঁ। আহক শীতল কৰোঁ বুলি আমি যিটো প্ৰকল্প লৈছোঁ সেই প্ৰকল্পত আমি সম্পূৰ্ণভাৱে যেতিয়ালৈকে গছপুলি জীয়াই নাথাকে তেতিয়ালৈকে আমি সেই কাৰ্যসূচী কৰি যাম। বিশ্ব পৰিৱেশ দিৱসৰ সকলোলৈকে শুভেচ্ছা জনাইছোঁ। গ্ৰীণ নেচাৰ ৰাইজ আমি এটা টাৰ্গেট লৈছোঁ য'ত আমাৰ টাৰ্গেটটো হৈছে আহক শীতল কৰোঁ ধৰণী। তাৰ টেগ লাইনতে আমি আৰু এষাৰ কথা কৈছোঁ যে লেট আছ প্লান টুডে ফৰ বেটাৰ টুমৰো টুডে উই ষ্টাৰ্ট দ্য থিংছ মানে আজিৰ পৰাই আমি আৰম্ভ কৰি যত্ন কৰাৰ পিছত ডেফিনেটলি কিবা নহয় কিবা এটা দিয়ে কাৰণ বৃক্ষই আমাক যিখিনি দিয়ে সেইখিনি আমি বৃক্ষক দিব পৰা নাই। গতিকে আমি এবাৰ ভাবিছোঁ আমাৰ ক্ষুদ্ৰ এটা প্ৰয়াস গ্ৰীণ নেচাৰ ৰাইজৰ ক্ষুদ্ৰ প্ৰয়াস আমি ৰাইজলৈ অনুৰোধ কৰিছোঁ যে আমাৰ এই ক্ষুদ্ৰ প্ৰয়াসক আপোনালোকৰ সহযোগে নিশ্চিত ৰূপত আগুৱাই যোৱাত আমি সহায় পাম। আজি বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সদৌতি ৰাইজলৈ। আমাৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল মন্ত্ৰ আছে আমি আহক শীতল কৰোঁ ধৰণী লেটছ প্লান টুডে ফৰ বেটাৰ টুমৰো। কম সময়ৰ ভিতৰতে আমি এখনি বনাঞ্চল সৃষ্টি কৰাৰ দিশে আগবাঢ়ি আছোঁ। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে আমি গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত লৈছোঁ আৰু সেইমতে আমি বাসুদেৱ টানৰ পৰা বৃক্ষৰোপণ কৰি আহি বৰ্তমান আমি লামুচুক হৰিয়নি গাঁৱত উপস্থিত হৈছোঁহি। আশা কৰোঁ সকলোৱে আমাৰ পৃথিৱীখনক সেউজ কৰি ৰখাত গছপুলি ৰোপণ কৰিব।